এয়া নতুন ইউনিটত সোমাইছোঁ আজি নতুন ইউনিটত হাৰ্ভেষ্ট হ'ব মাছৰুম আপোনালোকক অৱশ্যে দেখুৱা নহ'লেই পিন হেডৰ পৰা বাকী প্ৰচেছখিনি কিয়নো এইকেইদিন খুব ব্যস্ত হৈ থাকিলোঁ আমি ফাৰ্মৰে কামত যিহেতু চিলিণ্ডাৰ বনোৱা কামত ব্যস্ত হৈ আছিলোঁ আৰু আমাৰ যেতিয়া এই মানে আমি যেতিয়া প্ৰথম ভাবিছিলোঁ এই ইউনিটটো আমি কৰিছিলোঁ তেতিয়া আমি মানে এটা সন্দেহত আছিলোঁ মানে কি হয় যে এই ইয়াতে যিহেতু চাৰিওফালে নেট দিছোঁ ওপৰত টিনপাত দিছোঁ আৰু ভাবি আছিলোঁ যে কেনেকুৱা হয় বা প্ৰডাকশ্যনটো ফাৰ্ষ্ট চিলিণ্ডাৰখিনি ওলালেহে গম পাম বুলি আমি তাৰমানে ৰখি আছিলোঁ আৰু ফাইনেলি আজি সেই শুভ সময়টো আহিছে আৰু মোৰ মনটো সঁচাকৈ ভাল লাগি আছে যে কষ্ট সাৰ্থক হৈছে পুনৰবাৰ যিদৰে আমি ফাৰ্ষ্ট ইউনিটত ধুনীয়া ধুনীয়া প্ৰডাকশ্যন মাছৰুমৰ পাই আহিছোঁ ইমান দিনে আৰু ঠিক তেনেকৈ আমাৰ নতুন বেটছতো খুব সুন্দৰ প্ৰডাকশ্যন হৈছে মাছৰুমৰ আহক আপোনালোকক প্ৰথমতে দেখাই লওঁ এয়া দেখিছেনে গোটেই মানে হেৰি চিলিণ্ডাৰবিলাকত মানে ওলাই গৈছে আৰু এয়া চাওক এই পা মাছৰুম চালে আপোনালোকে নিশ্চয় গম পাব যে আমাৰ উৎপাদনটো ঠিকে আছে নে নাই মানে প্ৰডাকশ্যনটো ঠিকে আছে নে নাই দেখিছেনে কি সুন্দৰ হৈছে আৰু আজি মোৰে সৌভাগ্য ইমানখিনি কষ্ট কৰিলোঁ আৰু কষ্টৰ ফল হিচাপে আজি ফাৰ্ষ্ট হাৰ্ভেষ্ট কৰিম এই নতুন ইউনিটটোত আহক আপোনালোকক দেখাওঁ এই পা মাছৰুম এয়া প্ৰথম হাৰ্ভেষ্ট কৰিছোঁ মানে সেৱা কৰি লৈছোঁ ঈশ্বৰক যে প্ৰভু দিলা আকৌ পুনৰবাৰ মানে এই বেটছতো আমি একদম সফল হৈছোঁ আৰু সুন্দৰ প্ৰডাকশ্যন পাবলৈ সক্ষম হৈছোঁ চাওকচোন বাৰু চাওক এই পা মাছৰুম দেখিছেনে প্ৰথম মানে আজি হাৰ্ভেষ্ট কৰিছোঁ ফাৰ্ষ্ট ইউনিটত ফাৰ্ষ্ট চিলিণ্ডাৰৰ পৰা প্ৰথম মাছৰুম পাহ চাওক কিমান সুন্দৰ হৈছে নহয়নে আৰু খুব ধুনীয়া ৱেইট আছে মানে কি ক'ম ½ কিলোৰ ওপৰতো আছে থলোঁ তাৰপিছত নেক্সট এইকেইটা থাকিব এইখিনি কালি হ'ব আৰু যেতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু নতুন ইউনিটত আমি হাৰ্ভেষ্ট কৰি থাকিম মাছৰুম ডেইলি হাৰ্ভেষ্ট হ'ব আৰু অহাকালিৰ পৰা অলপ বেছিকৈ হাৰ্ভেষ্ট কৰিব পাৰিম যিহেতু ভালেখিনি আছে অহাকালিলৈ আজি অৱশ্যে আগৰ ইউনিটটোতো মাছৰুম আছে সেইখিনিও হাৰ্ভেষ্ট কৰিম কিন্তু প্ৰথমতে এইখিনি দেখিছে কিমান সুন্দৰ হৈছে আৰু এইফালে আহক এই পাহ এইটো ওপৰেৰে ওলাইছে দেখিছে চাওক কিমান ধুনীয়া আৰু এইখিনি থাকক লৈ যাওঁ য়েছ দেখিছে কিমান সুন্দৰ থাকিব এইখিনি অহাকালি একদম ধুনীয়া আৰু ওলাই আছে অহাকাইলৈ মানে খুব ধুনীয়া লাগিব অহাকালিও মানে হাৰ্ভেষ্ট কৰি আৰু এইখিনি এতিয়া আজি প্ৰথম মানে হাৰ্ভেষ্ট কৰিলোঁ এইখিনি অহাকালি হ'ব থাকক বাৰু কথা নাই ফাৰ্ষ্ট ইউনিটটো আছে তাতেও ওলাব অলপ আৰু এইখিনি দেখিছেনে চাওক কিমান ধুনীয়া আৰু এয়া আমাৰ প্ৰথম মানে আজি হাৰ্ভেষ্ট কৰিলোঁ এইটো প্ৰথম আমি নতুন ইউনিটত প্ৰথম মাছৰুম হাৰ্ভেষ্ট হৈছে দেই আজি আৰু আপোনালোকক দেখুৱালোঁ মনটো বহুত ভাল লাগিছে সঁচাকৈ কষ্টৰ ফল মিঠা আৰু মোৰ লগত এইটো বাৰুকৈ প্ৰমাণ হৈছে আৰু এতিয়ালৈ এৰিছোঁ বাৰু ধন্যবাদ